আজি চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ আমাৰ শুভাকাংক্ষীখিনিক লৈ দলীয় কৰ্মী যিসকলে কষ্ট কৰিছিল ইলেকশ্যনত চবক লৈ আমি এসাঁজ ভাত খালোঁ আৰু ৰাইজকো ধন্যবাদ দিছোঁ। আৰু যোৱা 5 বছৰ আমি চাগে অলপ ভাল কাম কৰিছোঁ চাগে। 21 চনত আমি 68% অফ দ্য কাষ্টিং ভোট পাইছিলোঁ। এইবাৰ আমি কাষ্টিং ভোটৰ 72% পাইছোঁ। এক প্ৰকাৰ চাবলৈ গ'লে ভাল কাম কৰাৰ কাৰণে চাগে ভোট দিছে ৰাইজে। তাৰ কাৰণে ৰাইজক জোনামুচিবাসী ৰাইজ, চিমেণ্ট চাপৰিবাসী ৰাইজ সকলোকে আজি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লগতে এটা প্ৰীতি ভোজ আমি সকলোৱে ভাত এসাঁজ খালোঁ। এইটো আমি বাজেটটো বহি ল'ম। বাজেট ছেশ্যন এতিয়া পৰহিলৈ মন্ত্ৰীসভা চাগে সম্পৰণ হ'ব, শপতগ্ৰহণবোৰ হৈ যাব। তাৰপাছত বাজেট অধিৱেশন বহিব জুলাই মাহত। তাৰপাছত আমি আৰু বহুত পৰিকল্পনা আছে, পাছত ভালকৈ বহি জনাম।